ৰূপহীহাটৰ কৰৈগুৰিৰ এগৰাকী ছাত্ৰীয়ে ৰচনা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। নগাঁও জিলা পুথিভঁৰালে অনুষ্ঠিত কৰিছিল দেশভক্তিমূলক ৰচনা প্ৰতিযোগিতা। পুথিভঁৰালটোত যোৱা ২৮ তাৰিখে দেশভক্তি দিৱস উপলক্ষে ক খা ৬ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈকে ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ কৰৈগুৰি এম.ই. স্কুলৰ মেধাৱী ছাত্ৰী ৰাছিদা বেগমে তৃতীয় স্থান লাভ কৰে। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা গৈ নগাঁও জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। ৰাছিদা বেগমক লাওখোৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সম্বৰ্ধনা জনাই শিক্ষা বিষয়াগৰাকীয়ে। লাওখোৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই কয় যে এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীৰ মাজত উৎসাহ বৃদ্ধি পায়। হয়, আপোনালোকক মই বকৰ পৰা স্বাগতম জনাইছোঁ। ইয়াতে আপোনালোকে যে আহিছে, এতিয়া যোৱা ২৮ তাৰিখত জিলা পৰ্যায়ত যিটো মানে দেশভক্তি দিৱস উপলক্ষে এটা আনুষ্ঠানিক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছিলে। তাৰ আগত স্কুল লেভেলত বহুত কম্পিটিশ্যনো হৈছিলে। এই স্কুল লেভেলৰ কম্পিটিশ্যনৰ পিছত বাছনিত যিবোৰ ল'ৰা ছোৱালী প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন তাতে ডিষ্ট্ৰিক্টত হৈছিলে, আমাৰ ব্লকৰ ৰছিদা খানম তেওঁ চিলেকশ্যন পাইছিলে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিছে। আজি আমি মাতি আনি আমাৰ ব্লকতো আমি ছোৱালীজনক সম্বৰ্ধনা জনাইছোঁ। এই স্কুলৰ প্ৰধান শিক্ষককো জনাইছোঁ, কনচাৰ্ণ CRCCও জনাইছোঁ, গাৰ্জেনকো জনাইছোঁ। তেওঁ এটা সাধাৰণ ফেমিলিৰ ছোৱালী হৈ ইমান ভালকৈ এটা ৰচনা কম্পিটিশ্যনত লিখি তাত চিলেকশ্যন পাইছে, এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু এইখিনি আমি পেপাৰৰ যোগেদি মিডিয়াৰ যোগেদি যদি আমি পাব্লিচাইজ কৰোঁ, তেতিয়াহ'লে আমাৰ ব্লকত আৰু আগ্ৰহ বাঢ়িব, ল'ৰা ছোৱালীয়ে নেক্সট টাইমত আৰু পাৰ্টিচিপেশ্যন আগবাঢ়িব। এইটো কি চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ চবৰ কাৰণে কম্পিটিশ্যন হৈছে। আপোনাৰ এজন ছোৱালী লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডত এইটো অঞ্চলত গৌৰৱ কঢ়িয়াই আনিছে না? হয়। আৰু এনেকুৱা পাৰফৰ্মাৰ আৰু যাতে আপোনাৰ গাঁৱত সৃষ্টি হয়, তাৰ কাৰণে আপোনালোকে কি প্ৰয়াস কৰিব? এতিয়া এই আজি আপোনালোক মিডিয়াৰ যোগেদি এইটো মেছেজটো দিব বিচাৰিছোঁ। এইটোৱে যেতিয়া এইটো পাব্লিচাইজ হ'ব, চবে গম পাব যে আমাৰ ল'ৰা ছোৱালী এনেকুৱা সাধাৰণ ফেমিলিৰ হ'লেও কোনো অসুবিধা নাই, কিন্তু পাৰফৰ্মেঞ্চৰ ভিত্তিতে তেওঁলোকক এটা মানে ৰিকগনিশ্যন দিয়াৰ ব্যৱস্থা ডিষ্ট্ৰিক্টে কৰিছে। আমি ভাল পাইছোঁ। আমি এনেকুৱা আৰু ভাল পাৰফৰ্মেঞ্চ হ'লে আমাৰ ল'ৰা ছোৱালীক এনে মাতি আনি সম্বৰ্ধনা দিম। আজিকালি দেখা গৈছে আপোনাৰ চৰকাৰী স্কুলৰ প্ৰতি অভিভাৱকসকলৰ মানে হেৰি থাকে যে চৰকাৰী স্কুলবিলাকত লিখা পঢ়া ভাল নহয়, প্ৰাইভেটত দিলে দাম মিলিছে। এইটো সন্দৰ্ভত আপুনি কি? আপোনালোকে এইটো আচৰিত হ'ব যে জিলা পৰ্যায়ত মেক্সিমাম ল'ৰা ছোৱালী প্ৰাইভেট স্কুলৰ হ'লেও আমাৰ চৰকাৰী স্কুলৰ ছোৱালীয়েহে এই কম্পিটিশ্যনত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত পাইছে, তেওঁ ৰিকগনিশ্যন পাইছে। আৰু আমাৰ চৰকাৰী স্কুলততো আমাৰ ভাল ব্যৱস্থাই আছে, এইটোতো আমি কম্পেৰিজনত ক'ব নালাগে। বিকজ আমাৰ তাতে চব ফেচিলিটিজ আছে, স্কুলৰ ইউনিফৰ্ম কিতাপ চব ফ্ৰী দিয়া আছে, ইনফ্ৰাষ্ট্ৰাকচাৰো ভাল। আমাৰতো চৰকাৰী স্কুলবিলাকতো লিখা পঢ়াৰ আৰম্ভ বাঢ়িছে। হয়, এতিয়া অনেক আগবাঢ়িছে। আমাৰ কোৱালিফাইড টিচাৰ প্ৰফেচনেলি দে আৰ ভেৰি চাউণ্ড। লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ড তোমাক সম্বৰ্ধনা জনাইছে। আৰু তুমি কোনটো স্কুলৰ পৰা পৰীক্ষাটো দিছিলা আৰু তোমাৰ নামটো কি? মোৰ নাম মিছ ৰাছিদা বেগম। মই দক্ষিণ কৰৈগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা পৰীক্ষা দিছিলোঁ। তোমাৰ নামটো কি? মিছ ৰাছিদা বেগম। মধ্য কৰৈগুৰিৰ পৰা পৰীক্ষা দিছিলা? দক্ষিণ কৰৈগুৰি। দক্ষিণ কৰৈগুৰি। আৰু লগতে আছে যে এজন তোমাৰ প্ৰধান শিক্ষক না? হয়। আৰু এইটো তুমি যে পাইছা, এই পৰীক্ষাৰ ফলাফলটো ভাল হৈছে, তুমি তাৰ কাৰণে কাক মানে ধন্যবাদ জনাবা? মোৰ শিক্ষকসকলৰ প্ৰচেষ্টা না? হয়। আপোনাৰ চৰকাৰী স্কুলৰ এটা প্ৰধান শিক্ষক আপুনি, আপোনাৰ স্কুলৰ নামটো কি? দক্ষিণ কৰৈগুৰি MES। আপোনাৰ স্কুলৰ পৰা এজন ছাত্ৰী আপোনাৰ জিলা পৰ্যায়ত আপোনাৰ পৰীক্ষা ভাল প্ৰদৰ্শন কৰিছে, এইটো সন্দৰ্ভত আপুনি কি ক'ব? মই ভাল প্ৰদৰ্শন কৰাৰ কাৰণে মই আশা কৰিছিলোঁ আৰু আশা কৰা অনুসৰি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিছে। অহা দিনবোৰত যাতে আমি ষ্টেট পৰ্যায়ত তেনেকুৱা কম্পিটিশ্যনত গৈ প্ৰথম স্থান দখল কৰিব পাৰোঁ, সেয়ে মোৰ আশা। ঠিক আছে, ধন্যবাদ। আপোনাৰ নামটো কি? মোৰ নাম ইব্ৰাহিম খলিলুৰ ৰহমান। আৰু আপোনাৰ স্কুলৰ নামটো? দক্ষিণ কৰৈগুৰি MES। ঠিক আছে। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি